বঙালী কাব্য সাহিত্যত এটি জনপ্ৰিয় কবিতা সুবোধ চৰকাৰৰ শাৰী। ছোৱালীজনী বিয়াত পাইছিল 51খন শাৰী। অষ্টমংলাৰ পৰা উভতি আহি আৰু 6খন। জীৱনত কেতিয়াও ইমান শাৰী একেলগে দেখা নাই। আলমাৰীৰ প্ৰথম স্তৱগত সকলো নীলা শাৰীবোৰৰ ভিতৰত পাতল নীলা শাৰীখনক সাউতি ধৰি ক'লে, তই মোৰ আকাশ। দ্বিতীয় স্তৱগত ৰাখিলে গোলাপী ৰঙৰ শাৰীবোৰ। এটা গোলাপীয়ে ক'লে, তই মোৰ বৰ অভিমান। তৃতীয় স্তৱগত তিনিটা মৰা চৰাই যেন তিনিওফালৰ পৰা আহিছে সুকময় জীৱন হৈ। তেজপাতৰ ৰঙৰ শাৰীটোক নাম দিলে বিষাদ। গোটেই বছৰ তাই কেৱল উপহাৰ হিচাপে শাৰীয়েই পাইছিল। এই জীৱনত ইমানবোৰ শাৰী তাই কেনেকৈ পিন্ধিব? কিন্তু এবছৰ পাৰ নহওঁতেই নৱদম্পতীৰ ঘটি গ'ল এটি ঘটনা। সন্ধিয়া তাই গিৰিয়েকৰ লগত চাইনিজ খাবলৈ ওলাই গৈছিল। তেতিয়া মুখ ঢকা 3জন ল'ৰা আহি থিয় হ'ল। গিৰিয়েকৰ তলপেটত 12 ইঞ্চি ডেগাৰ সোমাই দিলে। তলৰ পৰা সোঁফালে সৰি পৰিল খোৱা বস্তু। চিলি ফিছৰ পৰা গৰম ধোঁৱা উৰিছে। চুবুৰীৰ মানুহে ইয়াকে ৰাজনীতি বুলি অভিহিত কৰিছে। ছোৱালীজনী বিয়াত 51খন শাৰী পাইছিল। অষ্টমংলাৰ পৰা উভতি আহি আৰু 6টা। এদিন দুপৰীয়া শাহুৰেকে টোপনিত থাকোঁতেই সকলো শাৰী ওলোৱাই 6ঠ মহলাৰ বেলকনিৰ পৰা দলিয়াই দিলে তলৰ পৃথিৱীখনলৈ। শাহুৱেকে তাইক পিন্ধাই দিলে শুদ বগা কাপোৰ। 19 বছৰৰ যুৱতী, আজি অকলে তাই। কিন্তু বগা কাপোৰযোৰে তাই এটা টানতে খুলি দিলে আৰু নগ্ন কৰিলে 3জন যুৱক আহি। সদ্যনগ্ন বিধৱা নাৰী দৌৰি দৌৰি চিঞৰিছে, মোক বচোৱা, মোক বচোৱা, মোক বচোৱা, মোক ৰেপ কৰি মাৰিব। মোক ফলো কৰিছে 3জন চুবুৰীয়াৰ ল'ৰা। কি যে উল্লাস, নিৰ্বাক। চুবুৰীয়াৰ মানুহবোৰ নিৰ্বাক হৈ চাই আছে। ছোৱালীজনী বিয়াত 51খন শাৰী পাইছিল।